हेलो गाइस सिकाटा यूट्यूब चैनल সকলকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ অন্য এটি ভিডিঅ' লৈ দেখিছেনে ছোৱালী পুৰা হিতাৰ ভাৱত ৰেডি হৈ আছে তো তাইৰ পুৰা আপত্তি শেষে নহয় তো এতিয়া যাবলৈ ওলাইছে সিহঁতৰ স্কুলত কিবা কিবি প্ৰগ্ৰেম আছে তাই নাটক কৰিব ন নাটক কৰিব কোৱা এবাৰ পিছফালে যেতিমা চাই আছে তো তাই নাটক কৰিব দেখুৱাম আপোনালোকক সিহঁতৰ স্কুলত কোনে কি প্ৰগ্ৰেম কৰে ভাল লাগিব এইবাৰ তাই প্ৰথম নাটক কৰিব তো ভিডিঅ'টো চাই থাকিব শেষলৈকে স্কুল পাই আকৌ ভিডিঅ' কৰি আছে এতিয়া মানে স্কুটি লৈ যাম ল'ৰাও যাব সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিম ৰাস্তাত তো তাত গৈ দেখুৱাই আছোঁ চাই থাকক এতিয়া আমি স্কুল পাই গ'লোঁ স্কুলত আহি মোটামুটি সকলো ল'ৰা ছোৱালী ৰেডি হৈ গৈছে তো আমিও আহিলোঁ আৰু ইয়াতো স্কুলখন আগতে বেলেগ ঠাইত আছিল এতিয়া বেলেগ ঠাইত আহিছে নতুনকৈ বনাই আছে তো আৰু ইয়াৰ আচাৰ্য ধুনীয়াকৈ আদৰিবলৈ ৰৈ আছে খুব ভাল লাগিছে নিয়মটো আমি অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক এটা এটা খোলাৰে আৰম্ভণি কৰিছোঁ তো এখেতৰ প্ৰধান আচাৰ্য আমাক কৈ দিব আজি কি প্ৰগ্ৰেম আছে কোন কোন ল'ৰা ছোৱালীবিলাকৰ গীত মাতৰ অনুষ্ঠান হ'ব আৰু বিশেষ আকৰ্ষণ তাৰমানে আমি আমাৰ তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকক লৈ পেলাই আমি ৰামায়ণৰ কাহিনী এটা উপস্থাপন কৰিব ওলাইছোঁ কিমান দূৰ সফল হয় আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ তথাপি আমি চেষ্টা কৰিম তেওঁলোকে যাতে ভাল অভিনয় কৰে আৰু দৰ্শকৰ আমাৰ মানে দৰ্শকক আমেজ দিব পাৰে আমাৰ বিহু নাচনী কি নাচিবা তুমি বিহু নাচিবা আধুনিক নৃত্যৰ পৰা মাকে সাজি গাইছে মাকো নাচনী দেই মাকো নাচনী ছোৱালীও নাচনী আৰু আমাৰ ৰাম লক্ষ্মণ সীতা হনুমান চব ৰেডি হৈ আছে ফটো উঠি আছে আৰু তেওঁলোকে অকণমান ৰিহাৰ্চলো কৰিব আজি কি দিব কোৱাচোন আচাৰ্যসকলৰ কাৰণে কি আনিছা কলম তোমালোকে কি আনিছা তুমি কিহৰ ভাও ল'বা কি হ'বা ৰাৱণ সীতা হৰণ কৰিব যাবা ন চাম দেই এইফালে খানা নেকি খানা ৰেডি আমাৰ ৰান্ধনী কি খানা পুৰি এইফালে কি বনি আছে চব্জি আমাৰ ৰান্ধনী দেই স্পেচিয়েল ৰান্ধনী এইবিলাক কি নাচিবা কি নাচিবা কোৱা বিহু বা কোনে পিন্ধি দিছে কোৱাচোন এই কোনে পিন্ধি দিছে এইটো কোনে হয় এইটো কোন হাকু আমাৰ প্ৰগ্ৰেম আৰম্ভ হৈছে আপোনালোকৰ চাওক প্ৰগ্ৰেম ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো তেখেতে জন্মদিন হিচাপে পালন কৰিবলৈ নিদি দেশৰ যিমান শিক্ষক আছে সকলো শিক্ষকক সন্মান জনাই তেখেতৰ এই জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ তেওঁ আজ্ঞা দি থৈ গৈছে আৰু সেই মৰ্মে প্ৰতি বছৰে তেওঁৰ এই জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ হওক আমি শংকৰদেৱ শিশু নিকেতন এতিয়া আছে আমাৰ তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ এই শংকৰদেৱ শিশু নিকেতন নাগৰিজুলিৰ বৰ্তমান প্ৰাক্তন প্ৰধান আচাৰ্য মাননীয় নৱজিৎ দাস আৰু নৱজিৎ দাসক তেওঁৰ কাৰ্যসূচী আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি আহ্বান জনালোঁ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰৱে নমঃ অন্ধকাৰ কোঠা এটাত এগছি বন্তিয়ে নিদিখতে অন্ধকাৰ आत्मज्योति नमस्तुते आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमस्तुते ब्रह्मज्योति प्रदीप्ताय गुरुज्योति नमस्तुते বিভিন্ন সময়ত মাদ্ৰাজৰ পৰা বিভিন্ন তোমালোকে শৃংখলা বজাই ৰাখি বহি থাকিবা গণ্ডগোল নকৰিবা আৰু আমি যিহেতু শংকৰদেৱ লাইনটো ভাল নাই এত
ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ বিষয়ে আপোনালোকে সকলোৱেতো জানে। তথাপিতো তেখেতৰ আজি এই মহৎ দিনটো আৰু অৱশেষত আহিল আমাৰ নাটক ৰাম লক্ষ্মণ সীতাৰ নাটক এইখন সিহঁতক এইবাৰ প্ৰথমবাৰৰ বাবে আচলতে পাইছে। ইমান এটা ভাল তথাপিতো এটা আশীৰ্বাদ কৰিব সকলোৱে সিহঁতে যেন আগবাঢ়ি যায় আৰু এইখিনি চেষ্টা কৰিছে তাৰ বাবে আৰু আমাক একো নালাগে আৰু যে চেষ্টা কৰিছে এইখিনি। স্বামী এই মৃগ মোক আনি দিয়কচোন। অতি মনমোহনা। ঠিক আছে মই গৈ আছো। লক্ষণ তুমি ধ্যান ৰাখিবা। মই ভোকত কাতৰ হৈ আছো। মোৰ প্ৰজাৰ ঘৰলৈ আহক। যদি হয়তো কৰিব চেষ্টা কৰিছোঁ ভালেই হৈছে আৰু এতিয়া আমি খাবলৈ আহিছোঁ পুৰি চব্জি আৰু মোৰ আদা খোৱা হৈয়ে গ'ল এতিয়া খাবলৈ আহিছোঁ। আৰু এইফালে পূৰা লাষ্টত পূৰা ল'ৰা ছোৱালী কি ফূৰ্তি সিহঁতৰ গৰম মানে এনেকুৱা গৰম দিছে গৰমতো সিহঁতৰ ফূৰ্তি কমা নাই নাচাত পূৰা ব্যস্ত আৰু চাওকচোন লগতে শিক্ষয়িত্ৰীসকলে নাছিলে আৰু মোকো টানি টুনি নি মানে পূৰা ষ্টেজত উঠাই দিলে আৰু তো শেষত প্ৰধান আচাৰ্যও খুব ফূৰ্তি কৰিলে আচাৰ্যসকলে ফূৰ্তি কৰিলে লগতে ময়ো কৰিলোঁ আৰু ল'ৰা ছোৱালীখিনি ইমান আনন্দ পাইছে যদিও বহুত গৰম ৰ'দ দি আছে বহুত ৰ'দ আছে আৰু সিহঁতৰ ৰুমত ফেনবিলাক মানে ফিটিং কৰিব পৰা নাই যিহেতু স্কুলখন নতুন ঠাইত গৈছে আৰু বনোৱা এতিয়ালৈকে কমপ্লিট হোৱাই নাই সেইকাৰণে ফেনবিলাক ফিটিং কৰিব পৰা নাই তো গৰম হ'লেও মানে ল'ৰা ছোৱালীখিনি এনেকুৱা ফূৰ্তি পাইছে যি নহওক সিহঁতে বহুত চেষ্টা কৰিছে কোনোবাই গান গাইছে কোনোবাই নৃত্য কৰিছে কোনোবাই কবিতা আবৃত্তি কৰিছে আৰু বহুত ভাল লাগিল আৰু তেওঁলোকক আশীৰ্বাদ কৰিছে তেওঁলোকে আগবাঢ়ি যাওক তো আজি তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বাই বাই।